নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ আজি ভিডিঅ'টো মেথছৰ ওপৰত মেথছৰ দুটা চেপ্টাৰ নাম্বাৰ ছিষ্টেম এণ্ড পাৰ্চেণ্টেজ এই দুটা চেপ্টাৰৰ এটা ৰিভিজন ক্লাছ হিচাপে আপোনালোকে ধৰিব পাৰিব আৰু এই ক্লাছটোত মেইনকৈ আপোনালোকক পাৰ্চেণ্টেজ আৰু নাম্বাৰ ছিষ্টেম ইয়াৰ যিবোৰ কুৱেশ্যন যেনেকুৱা ধৰণৰ টাইপৰ কুৱেশ্যন ADRE পৰীক্ষাত বা আছাম পুলিচ বা DMA পৰীক্ষাত যিকেইটা টাইপৰ কুৱেশ্যন আহি আছে দুটা চেপ্টাৰৰ পৰা সেই টাইপসমূহ লৈ আমি এই ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ আনিছোঁ গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি বেলেগ ধৰণৰ কিবা ভিডিঅ' লাগে আমাক কমেণ্ট কৰি জনাব এই প্ৰথম কুৱেশ্যনটোত আমাক সুধিছে ইফ 20% অফ এ নাম্বাৰ ইজ 45 হোৱাট ইজ দ্য নাম্বাৰ অৰ্থাৎ এটা নাম্বাৰৰ 25%ৰ ভেলু হ'ল 45 এতিয়া গোটেই নাম্বাৰটো কিমান সুধিছে অৰ্থাৎ 100% কিমান আমাক সুধিছে এতিয়া আমি এইটো কৰিবলৈ 25% দিয়া আছে 25% মানে তলত 100 অফ এ নাম্বাৰ আমাক নাম্বাৰটো দিয়া নাই গতিকে নাম্বাৰটো আমি x ধৰি ল'ম আৰু কিমান দিছে ইকুৱেল 45 এই যে যিটো ইজ দিছে ইজ মানে হৈ গ'ল ইকুৱেলছে এতিয়া আমি কি কৰিম 25 এশকে বাজাব 4বাৰ গতিকে এইটো 1 x টো পূৰণ হ'ব গতিকে x বাই 4 ইকুৱেল টু 45 আমি এইকণত কৰিম এতিয়া আমি এইটো ইয়াত কৰিম এতিয়া আমি x ইকুৱেল টু উলিয়াব লাগিব x ইকুৱেল টু কিমান হ'ব 45 এই যিটো 4 আছে 4টো এইফালে গুচি আহিব এইফালে গুচি আহিলেতো পূৰণ হ'ব ইয়াত যদি হৰণ থাকে সংখ্যাৰ এইফালে যদি হৰণ থাকে ইয়ালৈ গুচি আহিলে পূৰণ হ'ব আৰু যদি ইয়াত যদি পূৰণ হৈ থাকে xৰ লগত যদি কিবা সংখ্যা পূৰণ হৈ থাকে ইয়াত হৰণ হ'ব আৰু ইয়াত যদি কিবা হৰণ হৈ থাকে তেতিয়া ইয়াত আহি পূৰণ হ'ব সমান শ্ৰেণীৰ পাৰতে গুচি গ'লে উল্টা হৈ যাব যদি যোগ থাকে ইয়াত এইফালে গ'লে বিয়োগ হ'ব যদি ইয়াত বিয়োগ থাকে এইফালে গ'লে যোগ হ'ব এনেকুৱা ধৰণৰ কিবা লাগিলে আমি নেক্সট ক্লাছত বুজাম এইখনত 4 হ'ব এতিয়া x ইকুৱেল টু উলিয়াবলৈ হ'লে 45 ইনটু 4 কিমান হ'ব 5 4 গুণ 20 2 কৰিলে 4 4 গুণ 16 16 2 18 ইয়াৰ 17টো হ'ব 180 এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম ইয়াৰ এনচাৰটো 180 নেক্সট কুৱেশ্যনটোলৈ গৈ আহিছোঁ নেক্সট কুৱেশ্যনটোত আমাক সুধিছে হোৱাট ইজ দ্য ৰিমাইণ্ডাৰ when 725 is divided by 9 অৰ্থাৎ 9ৰে যদি আমি 725ক ডিভাইড কৰোঁ হৰণ কৰোঁ তেতিয়া ভাগশেষ কি থাকিব এইটো আমি 9ৰে 725ক যদি আমি হৰণ কৰি দিওঁ 725 9 এনেকৈ যদি হৰণ কৰোঁ এনেকৈ উত্তৰটো ওলাব কিন্তু এইটো টাইম লাগিব আমি ইজি প্ৰচেছটো আমি ডিভিজিবিলিটি ৰুল বুলি এটা চেপ্টাৰ থাকে যদি আপোনালোকে সেই চেপ্টাৰটো পঢ়া নাই বা পঢ়া নাই মই লৈ আহিবলৈ চেষ্টা কৰিম যদি নাই পঢ়া আপোনালোকে কমেণ্টত নাই পঢ়া বুলি কমেণ্ট কৰিব বা ডিভিজিবিলিটি ৰুল বুলি কমেণ্ট কৰিব আমি তেতিয়া নেক্সট ভিডিঅ' হয়তো আনিম এইটো একেবাৰে ইজি হৈ যাব কেনেকৈ হ'ব আমি চাম এতিয়া ইয়াত দিছে সংখ্যাকেইটা 7 2 5 আমি সংখ্যাকেইটা প্ৰথমতে যোগ কৰিম 7 2 5 এতিয়া 9ৰ ডিভিজিবিলিটি ৰুল কি 9ৰ ডিভিজিবিলিটি ৰুল হ'ল এই যিটো সংখ্যা দিছে এই সংখ্যাকেইটাৰ যোগফলটো 7 2 9 9 পাছে কিমান 14 এই 14ক 9ৰে হৰণ যায় নাযায় যদি 9ৰে এই সংখ্যাকেইটাক যোগ কৰি এই সংখ্যাকেইটাক যোগ কৰি যদি আমি এটা সংখ্যা পালোহেঁতেন যদি 18 পালোহেঁতেন 9 2 18 গতিকে 9ৰে 18 হৰণ যায় গতিকে এইটো ডিভাইডেড হোৱা বুজালেহেঁতেন কিন্তু এতিয়া আমাৰ এই সংখ্যাকেইটা যোগ কৰি 7 2 5 এইকেইটা যোগ কৰি আমাক 14 ওলাইছে গতিকে 14টোক 9ৰে যাব জানো নাযায় গতিকে কিমান বাকী থাকিলে 9 গুণ 9 9 পৰা কিমান বাকী থাকিলে 14 পৰা এই 9টো আমি বিয়োগ কৰি দিম কিমান হ'ব 5 সৰি 5 গতিকে এই শুদ্ধটোতো হ'ব 5 বুজি পাইছেনে যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি দিব অলপ খেলিমেলি লাগিব পাৰে 9ৰ ডিভিজিবিলিটি ৰুলটো হ'ল ইয়াত যিটো সংখ্যা দিছে এই সংখ্যাকেইটাৰ যোগফলটো 9ৰে হৰণ যায় নে নাযায় যদি হৰণ যায় তেতিয়াহ'লে 9ৰে ডিভাইডেড হ'ব যদি 9ৰে সেই যোগফলটো হৰণ নাযায় তেতিয়াহ'লে 9ৰে ডিভাইডেড নহয় আৰু বাকী যিকেইটা থাকিব সেইটোৱে ডিভাইড সেইটোৱে ৰিমাইণ্ডাৰ হ'ব নেক্সট ভিডিঅ'ত আমাৰ লৈ আহিম যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি দিব আমি এতিয়া নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোত আমাক সুধিছে এ নাম্বাৰ ইজ ইনক্ৰিজ বাই 20% এই নাম্বাৰ আমি নাম্বাৰটো কি নাজানো গতিকে আমি নাম্বাৰটো লিখিম x বুলি আৰু ইয়াৰ কিমান বাঢ়ে 20% অৰ্থাৎ 100 আছিলে মূল নম্বৰটো 100 হ'ব সদায় 100% হ'ব এটা বস্তু কিমান 100% তোমাৰ হাতত 10 টকা আছে 10 টকাটো তোমাৰ কাৰণে 100% তাৰ লগত 20% ইনক্ৰিজ হৈছে গতিকে 22 ইয়াত যোগ কৰিম আৰু তলত পাৰ্চেণ্টৰ চিন আছে কাৰণে 100 আৰু বিকামছ মানে এইটো এণ্ড বিকামছ ইট 360 আৰু এইটো কিমান হৈ যায় 360 হৈ যায় ইকুৱেল টু 360 এতিয়া কি কৰিম x ইকুৱেল টু 120 এটা যোগ কৰিলোঁ 120 হ'ল ইকুৱেল টু
360 এতিয়া আমি পূৰণ চিহ্ন শূন্য কাটিম 2 6 গুণ 12 2 5 গুণ 10 এতিয়া কিমান হ'ব 6x এই 6 তে x তে পূৰণ হৈ গ'ল ওপৰৰ সংখ্যা পূৰণ হ'ল তলত থাকিলে 5 ইকুৱেল টু 360 গতিকে এতিয়া 6x ইকুৱেল টু এই হৰণটো এইফালে গুচি আহিব হৰণটো এইফালে গুচি আহিলে পূৰণ হ'ব গতিকে 360 ইনটু 5 এতিয়া x ইকুৱেল টু কিমান হ'ব 6 ৰ লগত x পূৰণ হৈছিল না সমান যেটা এইফালে গুচি গ'লে হৰণ হৈ যাব 360 ইনটু 5 is 6 ৰ লগত x টো যেটো পূৰণ হৈ আছিল সমান যেটা এইফালে গুচি যোৱাৰ লগে লগে হৰণ হ'ল হৰণ হতলত 6 বহিব 6 ৰে 360 কেইবাৰ যাব 60 বাৰ যাব 6 6 34 শূন্যটো বহি গ'ল 60 ইনটু 5 কিমান হ'ব 37 300 হ'ব এর শুদ্ধ উত্তৰটো হ'ব 300 বুজিছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িছো নেক্সট কোৱেশ্চনটোত আমাক কি দিছে which of the following is a prime number বুলি এটা ট্ৰিক্স আছে ইয়াত দিছে 51 57 69 61 ইয়াৰ সবতকৈ ডাঙৰ সংখ্যা 69 এটা 69 ৰ ওচৰৰ স্কয়াৰ নাম্বাৰ কি আমি বিচাৰিব লাগিব অৰ্থাৎ কিমান হ'ব 8 গুণ 8 স্কয়াৰ মান কিমান এটা আমি স্কয়াৰ ভ্যালু কেইটা জানিব লাগিব তেতিয়া আমাৰ ইজি হ'ব 8 গুণ 64 গতিকে 64 কে এটো ডাঙৰ এটো নহব 9 9 গুণ আমি লম 9 স্কয়াৰ কিমান 81 এই 81 টো এটুতকৈ ডাঙৰ এটুতকৈ ডাঙৰ এটুতকৈ ডাঙৰ এটুতকৈ ডাঙৰ গতিকে তাতকৈ ডাঙৰ হৈছে গতিকে আমি এটা এই 9 টো ল'ব লাগিব এই 9 টোতকৈ সৰু যিকেইটা প্ৰাইম নাম্বাৰ আছে 9 তকৈ সৰু প্ৰাইম নাম্বাৰ কেইটা কোনকেইটা 2 3 5 7 আৰু 9 টো প্ৰাইম নহয় গতিকে এই চাৰিটা নাম্বাৰ 9 স্কয়াৰ ললো অৰ্থাৎ এই গোটেই সংখ্যাকেইটাতকৈ ওচৰৰ ডাঙৰ কিমান 9 9 গুণ 81 কাৰণ 9 আগত 8 আছে 8 ৰ স্কয়াৰ কিমান হ'ব 8 গুণ 64 64 টো 69 কৈ সৰু গতিকে আমি তাতকৈ ডাঙৰটো ল'ব লাগিব 9 ল'ব লাগিব 9 স্কয়াৰ 81 গতিকে 9 তকৈ সৰু প্ৰাইম নাম্বাৰ কেইটা আমি লওঁ 2 3 5 7 এতিয়া আমি এই 2 3 5 7 ৰে যদি এই সংখ্যাকেইটা হৰণ যায় এই সংখ্যাকেইটা যদি হৰণ যায় সেইটো হ'ব প্ৰাইম নাম্বাৰ সেইটো নহ'ব আৰু যদি এই চাৰিটা সংখ্যা যেটো হৰণ নাযায় সেইটো হ'ব প্ৰাইম নাম্বাৰ এতিয়া আমি 2 ৰে চাম 51 2 51 যাব না নাযায় 57 যাব না নাযায় 2 61 যাব জানো নাযায় 2 ৰে 69 আকৌ নাযায় গতিকে আমি 3 ৰে চাম 3 ৰে 51 যাব না 3 গুণ 3 3 7 গুণ 21 যাব 17 বাৰ যাব 57 যাব না 3 গুণ 3 থাকিলে 2 27 হ'ল 3 7 3 9 গুণ 27 19 বাৰ যাব গতিকে এই দুইটা প্ৰাইম নাম্বাৰ নহয় কাৰণ 3 ৰে ইয়াত হৰণ গৈছে 3 গুণ 3 থাকিলে কিমান 3 গুণ 6 থাকিলে 1 গতিকে 3 ৰে ইয়াত নাযায় আমি এটা 69 ক চাম 3 গুণ 6 3 3 গুণ 9 ইয়াকো গৈছে 23 বাৰ গৈছে 3 23 3 ৰে 23 পূৰণ কৰিলে 69 গতিকে শুদ্ধটো হ'ব 61 বুজিছানে আমি এটা নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো সুধিছে a number is decreased by 15% এবাৰ কমাৰ কথা কৈছে এই নাম্বাৰটো আমি নাজানো গতিকে ইয়াৰ 15% ডিক্ৰিজ হৈছে if the original number was 800 এটো এটা বেলেগটো এই অৰিজিনাল নাম্বাৰ 800 মানে 800 আছিল হা 800 আছিল তাৰে কিমান হৈছে 15% ডিক্ৰিজ হৈছে গোটে মুঠ ভ্যালুটো হ'ল 100% তোমাৰটো যে টকা আছে বা যিমান আছে 100% তাৰে 15% ডিক্ৰিজ হৈছে মানে কমিছে গতিকে মাইনাস হ'ল আৰু তলত পাৰ্সেন্টেজ আছে 100 এতিয়া নিউ নাম্বাৰটো কিমান হ'ব আমাক সুধিছে এতিয়া এটো উলিয়াবলৈ আমি কি কৰিম 700 ইনটু 100 পৰা 15 গ'লে কিমান 85 100 পৰা 15 গ'লে 85 আৰু এটো 100 এতিয়া আমি কেনেকৈ উলিয়াম 0 দুটা কাটি গুচি গ'ল এটা কিমান থাকিল 8 আৰু 85 থাকিল এই দুটা পূৰণ কৰিলে উত্তৰটো ওলাই যাব 85 আৰু 8 8 5 গুণ কিমান 40 4 গুণ 8 গুণ 64 64 4 68 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিমান 68 বুজিছে কেনে ইজি এটা আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম what is the HCF of 36 and 48 এটো তেনে ইজি কোৱেশ্চন এটা তোমালোকৰ এই ইছুটো হোমৱৰ্ক স্ক্ৰিনশ্বটটা মাৰি থা কমেন্ট দিবা কমেন্টত জনাবা ইয়াৰ শুদ্ধ উত্তৰটো কি হয় আৰু কেনে ধৰণৰ কোৱেশ্চন লাগে কোনটো টপিকৰ ওপৰত কোৱেশ্চন লাগে কোনটো বুজি পোৱা নাই যেনেকৈ নহওক কমেন্ট কৰি জনাবা আমি এটা নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটোত আমাক সুধিছে if 40% of a number is 72 যদি 40%
পাৰ্চেণ্ট থাকিলে তলত 100 আহিবই অফ এ নাম্বাৰটো নাজানো গতিকে x ইকুৱেল টু কিমান 72 এতিয়া আমাক কৈছে হোৱাট ইজ 75% অফ দ্য নাম্বাৰ সেই নাম্বাৰটো 75% কিমান আমাক সুধিছে এতিয়া আমি কি কৰিম এটা সংখ্যাৰ 40% 72 বুলি কৈছে এতিয়া সেই সংখ্যাটো আমি প্ৰথমতে উলিয়াই লম এটা আমি 0 কাটিলো 2 2 গুণ 4 2 5 গুণ 10 এতিয়া কি হ'ল 2 ৰে x পূৰণ হ'ব twice x বাই তলত 5 আছে আৰু ইকুৱেল টু কিমান ইয়াত 72 গতিকে এই 5টো ইয়ালৈ আহিব ইয়াত হৰণ হৈ আছে ইয়ালৈ আহিলে পূৰণ হৈ যাব গতিকে twice x ইকুৱেল টু 72 ইয়াত হৰণ পাই ইয়ালৈ আহিলে গতিকে ইয়াত পূৰণ হৈ গ'ল এতিয়া x ইকুৱেল টু কিমান হ'ব ইয়াত 2টো x ৰ লগত পূৰণ হৈ আছিলে নে 72 ইনটু 5 এই 2টো x ৰ লগত পূৰণ হৈ আছিলে গতিকে এইফালে গুচি আহিব এইটো সমান চিহ্ন এইফালে গুচি আহিলে গতিকে 2টো হৰণ হ'ব আমি এইটো ৰাখিলো কিমান হ'ব 2 3 গুণ 6 সৰি 2 3 গুণ 6 12 থাকিলে 2 6 গুণ 12 36 ইনটু 5 36 ইনটু 5 কিমান হ'ব 5 6 গুণ 30 3 কৰিলে 8 9 15 15 3 18 গতিকে আমি 72 এই যে মূল সংখ্যাটো 180 উত্তৰ 180 নহয় আকৌ এতিয়া 180 75% উলিয়াব লাগিব এটা মহাই দিছো এতিয়া মূল সংখ্যাটো আছিলে 180 আমাক উলিয়াবলৈ দিছে এতিয়া 75% সেই সংখ্যাটো 75% উলিয়াবলৈ কৈছে গতিকে 180 75% হ'ব পাৰ্চেণ্ট থাকিলে তলত 100 75 25 3 গুণ 75 25 4 গুণ 100 গতিকে 4 ইয়াক কিমান যাব 2 2 গুণ 4 2 9 গুণ 18 90 হা এটা 2 ৰে কিমান যাব 45 45 45 ইনটু 3 কিমান হ'ব 5 3 গুণ 15 4 3 গুণ 12 হেগে 13 135 অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি এটা নেক্সট কুৱেশ্যনটো আগবাঢ়িম নেক্সট কুৱেশ্যন সুধিছে হুইচ নাম্বাৰ ইজ ডিভিজিবল বাই both 3 and 5 ইয়াত আমাক 3 and 5 দিছে কেতিয়াবা ডাঙৰ সংখ্যাও দিব তেতিয়া কি কৰিম তেতিয়া সেইবোৰ জানিবলৈ ডিভিজিবিলিটি যিটো ৰুল সেইটো আমাক লাগিব এতিয়া আমাক 3 আৰু 5 দিছে আমি 3 ৰে কোনকেইটা সংখ্যা হৰণ যায় বা 5 ৰে কোনকেইটা সংখ্যা হৰণ যায় এনেকৈ উলিয়াই থাকিব পাৰোঁ কিন্তু এনেকৈ উলিয়াবলৈ আমাক টাইম লাগিব গতিকে আমি 3 আৰু 5 ৰ যদি ডিভিজিবিলিটি ৰুলটো আমি জানি যাওঁ তেতিয়াহ'লে আমাৰ সোনকালে ওলাই যাব এতিয়া ইয়াত আমি জানিম 5 ৰ ডিভিজিবিলিটি ৰুল কি 5 ৰ ডিভিজিবিলিটি ৰুল হ'বলৈ হ'লে সংখ্যাৰ এককৰ স্থানত 5 থাকিব লাগিব নহলে 0 থাকিব লাগিব এককৰ স্থানত যদি 5 থাকে বা 0 থাকে সেইটো সংখ্যা 5 ৰে হৰণ যাব গতিকে আমি চাম 5 আৰু 0 কোনকেইটাত আছে ইয়াত 5 আছে এটো যাব পাৰে এটোত 5 আছে এটো যাব পাৰে বা যাবই 5 ৰে এটো যাবই এটো লাষ্টত 2 আছে গতিকে এটো 5 ৰে নাযায় কিন্তু আমাক কি কৰিছে 3 আৰু 5 দুইটাই যাব লাগিব যদি 5 ৰে এটো নাযায় হৰণ বা এইটোকো হৰণ নাযায় তেতিয়াহ'লে দুইটা সংখ্যাৰ এই দুটা সংখ্যা হৰণ নাযাব গতিকে এই দুটা আমি কেনসেল আউট কৰিব পাৰিম গম পালো এটা আমাৰ 3 ৰে চাম 3 ডিভিজিবিলিটি ৰুল কি আমি এখনে শিকিছিলো সংখ্যা যিকেইটা আছে সংখ্যাকেইটাৰ যোগফল এটা আমি এই দুটা সংখ্যাক 5 ৰে হৰণ নাযায় গতিকে এইকেইটা সংখ্যা উত্তৰ হ'ব নোৱাৰে এটা আমি এই দুটা সংখ্যাক 5 ৰেটো হৰণ যাবই লাষ্টত 5 আছে ইয়াৰ লাষ্টত 5 আছে গতিকে এটা 3 ৰে হৰণ যায় না নাযায় আমি চাম এটা সংখ্যাকেইটাৰ যোগফল 1 + 2 + 5 125 আছিলে গতিকে দুটাক যোগ এই তিনিটাক যোগ কৰিম কিমান হ'ব 5 2 7 1 8 8ক 3 ৰে হৰণ যাব জানো নাযায় গতিকে এইটো সংখ্যা ভুল এইটো সংখ্যাকো 3 ৰে হৰণ নাযায় এইটো চাম 1 3 5 ইয়াৰ যোগফল কিমান 1 + 3 + 5 যোগফল কিমান হ'ব 9 গতিকে 3 ৰে 9 হৰণ যাব না যাব 3 3 গুণ 9 গতিকে শুদ্ধ উত্তৰটো হ'ব 135 বুজিলা এটা নেক্সট কুৱেশ্যনটো আগবাঢ়িম নেক্সট কুৱেশ্যনটোত আমাক সুধিছে এইটো এটা পাৰ্চেণ্টেজৰ কুৱেশ্যন দ্য প্ৰাইচ অফ এ আইটেম ইজ 500 মানে এটা বস্তুৰ দাম 500 টকা আফটাৰ এ 10% ডিছকাউণ্ট এটা মানে 10% ডিছকাউণ্ট দিয়াৰ পিছত এটা 500 টকা বস্তুৰ পিছত বস্তুক 10% ডিছকাউণ্ট দিয়াৰ পাছত এই বস্তুটোৰ চেলিং প্ৰাইচ কিমান হয় অৰ্থাৎ বিক্ৰী কেটকাত বিকিব বিক্ৰীৰ দাম কিমান হয় বিক্ৰী মূল্য কিমান হয় আমাক সুধিছে গতিকে বস্তুটোৰ দাম কিমান আছিলে 500 টকা তাৰে কি হ'ল 10% ডিছকাউণ্ট দিলে 100 - 10 আমাক ডিছকাউণ্ট দিছে গতিকে কমিলে -10 হ'ব যদি 20% বঢ়াই দিলেহেঁতেন বুলি ক'লেহেঁতেন বা বেছিকৈ দিলে বুলি ক'লেহেঁতেন প্লাছ হওঁতে সেইকাৰণে মাইনাছ হ'ব আৰু তলত পাৰ্চেণ্টেজ আছে কাৰণে 100 এতিয়া আমি এইকণতে কৰিম 500 ইনটু 100 পৰা 10 গ'ল কিমান 90 আৰু 100 শূন্য দুটা কাটি গ'ল থাকিলে কিমান
90 ইনটু 5 এইটো 90 ইনটু 5 যদি কৰি দিওঁ কিমান হ'ব 5 9 গুণ 45 গতিকে 450 শুদ্ধ উত্তৰটো হ'ব 450 বুজিলা নেক্সট কুৱেশ্যনটো আগবাঢ়িম নেক্সট কুৱেশ্যনটোত আমাক সুধিছে হোৱাট ইজ দ্য এলচিএম অফ 12 and 80 এটা আমি এইটো তেনে ইজি কুৱেশ্যন গতিকে এইটো তোমালোকৰ এৰিছোঁ কমেণ্টত কি হয় উত্তৰটো জনাবা আৰু এইটো কেনে পালা সেইটো জনাবা ঠিক আছে